শিক্ষক হিচাপে আজিৰ দিনটো আমাৰ বাবে বিশেষ। এই দিনটোক আৰু বেছি ভাল লগা গৌৰৱবোধ কৰিব পৰাকৈ সজাই পৰাই তোলে আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে। বিদ্যালয়ৰ সকলো কাম-কাজতে শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা যায় যদিও এই শিক্ষক দিৱসত তেওঁলোকে আমাক আঁতৰাই ৰাখে। তেওঁলোকৰ কথা হ'ল, বছৰৰ প্ৰত্যেক দিনেই আপোনালোকে আমাৰ বাবে কিবা কৰে। আমাক এটা দিন দিয়কচোন, চাওঁ আমি আপোনালোকৰ বাবে কি কৰিব পাৰোঁ। ভাল লাগে তেওঁলোকৰ উৎসাহ উদ্দীপনাবোৰ দেখি। আজিৰ দিনটো আহি পালে এনেকুৱা লাগে যেন ভালেই কৰিলোঁ, বেলেগ বৃত্তি বাছি নলৈ যে শিক্ষকতাৰ বৃত্তিটোকে বাছি ল'লোঁ। এইটো পেছাৰ লগতে এটা নিচা। যিয়ে কেইদিনমানৰ বাবে হ'লেও যদি শিক্ষকতা কৰিছে, তেওঁ গোটেই জীৱন এই মধুৰ মুহূৰ্তবোৰ পাহৰিব নোৱাৰে। হাঁহি, ধেমালি, খং, অভিমানৰ মাজেৰে দিনবোৰ যে কেনেদৰে পাৰ হয় তেওঁলোকৰ মাজত অনুভৱেই নহয়। এনেদৰেই পাৰ হ'ল প্ৰায় 11টা বছৰ। আজিৰ অনুষ্ঠানত আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বহুমূলীয়া ভাষণ আগবঢ়ায়। এজন ৰাজমিস্ত্ৰীৰ পৰা এজন লেবাৰৰ পৰা এজন ৰাজমিস্ত্ৰী হ'ব পাৰে। গতিকে তোমালোকে শিক্ষকসকলৰ লগত সন্মান কৰিবা, কিন্তু ভয় কৰিব নালাগে। এইটো মই সদায় ক্লাছতো কওঁ যে শিক্ষকক চাই ভয় কৰিব নালাগে। শিক্ষকক আমাৰ টিকলি মাইনাকেইটাই ক'লে, বাইদেউ ফটো উঠিম। তেওঁলোকৰ হাঁহি চাওক, খুব মৰম লগাকৈ হাঁহিছে আমাৰ মাইনাকেইজনীয়ে। ইমান উৎকট গৰমতো তেওঁলোকে যিমান ধৈৰ্য সহকাৰে 2-3 ঘণ্টা বহি আছে, তেওঁলোকক ধন্যবাদ দিব লাগিব। এই চেগতে আছাম টক্সৰ কৰ্মকৰ্তাসকললৈ ধন্যবাদ, আমাৰ এই শুভ মুহূৰ্তক তেওঁলোকে সংৰক্ষিত কৰাৰ বাবে আৰু অসমবাসী ৰাইজৰ সন্মুখত দেখুওৱাৰ বাবে। জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিছিলে আৰু প্ৰত্যেক বছৰে পালন কৰি আছোঁ আৰু ভৱিষ্যতেও থাকিব বুলি মই আশা ৰাখিলোঁ। এই হ'ল শিক্ষক দিৱসৰ উদযাপন কৰাৰ মূল দিশ। তোমালোকে সুকলমে আৰু অন্তঃকৰণেৰে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিবা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে তোমালোকক যিখিনি কৰিবলৈ দিয়ে আৰু যিখিনি অনুশাসনমূলক ব্যৱস্থা লয়, সেইখিনিও তোমালোকে হাঁহি মুখেৰে গ্ৰহণ কৰিবা বুলি আহ্বান জনাই আজিৰ এই শিক্ষক দিৱসৰ মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। এনেদৰেই আজিৰ দিনটো পাৰ হ'ল মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগত। এই চেগতে মই ভাৰতবৰ্ষ তথা পৃথিৱীৰ সমগ্ৰ শিক্ষকলৈ মোৰ মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সকলো শিক্ষক কুশলে থাকক, সকলো শিক্ষকৰ মান বাঢ়ক, এয়াই কামনা কৰিছোঁ। এয়া আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ আমালৈ বুলি শ্ৰদ্ধা উপহাৰ। আজিলৈ ইমানেই, ধন্যবাদ।